এই মঞ্চত মনিবুল মুখোপাধ্যায় আৰু ৰাকেশ সকলো আমি হাত চাপৰি স্মৰণ জনাওঁ। শ্ৰদ্ধাভাজন সংস্কৃতিপ্ৰেমী ৰাইজ, বেহাৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা আমি সমূহ ৰাইজলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰোঁ। পৰম শ্ৰদ্ধাভাজন সংস্কৃতিপ্ৰেমী ৰাইজ, বেহাৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা পৰম শ্ৰদ্ধাভাজন সংস্কৃতিপ্ৰেমী ৰাইজ, বেহাৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা আমি সমূহ ৰাইজলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবেই বেহাৰবাৰী আউটপোষ্টে 1500 খণ্ডৰ ওচৰ চুটিবলৈ সক্ষম হৈছে। আমি আশা কৰিছোঁ আপোনালোকে সদায় বেহাৰবাৰী আউটপোষ্টক মৰম আৰু আশীৰ্বাদ দি যাব। পৰম পিতাই আপোনালোকক কুশল মংগলে ৰাখক। এয়া আপোনালোকৰ মাজত বেহাৰবাৰী আউটপোষ্টৰ শিল্পীসকল। পৰম শ্ৰদ্ধাৰ বিহুবলীয়া ৰাইজ, সঁচাকৈ ভাল লাগিছে ইয়ালৈ আহি। ইমান বেয়া কৰিছিলে বতৰটো, নহয়নে? মনতে ভাবিছিল চাগে, ভাবিছিল নে কোনোবাই? ভাবিছিলো কি বাৰু বতৰ বেয়া, বৰষুণ দিব, ধুমুহা আহিব, আমি প্ৰগ্ৰেম চাবলৈও নাপাওঁ, হয় নাই? যা হওক, সকলোলৈকে পলমকে হ'লেও ৰঙালী বিহুৰ উলগ নাছিলোঁ। শিৱসাগৰ ৰংঘৰ বাকৰি প্ৰথম বিহু হৈছিলে আৰু আজি আমাক ইয়ালৈ নিমন্ত্ৰণ কৰিলে জামুগুৰিবাসী ৰাইজে। তেওঁলোক সকলোলৈকে মোৰ ফালৰ পৰা, বেহাৰবাৰী আউটপোষ্টৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সকলো নেদেখাজনে সকলোকে কুশলে মংগলে ৰাখক, কিন্তু সকলোবোৰ প্ৰথমতে আমাৰ ফালৰ পৰাই হওক নে কি? নহয়, আপোনালোককো ভালে ৰাখক, আমাকো ভালে ৰাখক। আমাক ভালে ৰাখিলেহে আপোনালোকৰ ওচৰলৈ আহিব পাৰিম, হয় নে নহয়? বেহাৰবাৰী চবে চাইনে? সঁচাকে নে? কিমান ভাল লাগে? পাগল কৰি মাৰিব দেই আপোনালোকে, পগলা হৈ যাম এতিয়া ইয়াতে। চবকে ভাল লাগেনে? আমাৰ মুকুতাদাক কেনেকুৱা লাগে? কেনেকুৱা লাগে কৈ দিয়কচোন এবাৰ। এইফালেও এটা যদি পাত দিয়া যায়, এতিয়া গোটেইটো পকা থাকে নহয়নে? আমাক চেৰাকটো ক'বই নালাগে, ছোৱালীবোৰ ফিদা হৈ থাকে কিন্তু, হয় নাই? আচ্ছা, মুকুতাদাক কোনে কোনে ভাল পায় হাত ডাঙৰ? ৰাকেশক কোনে কোনে ভাল পায়? আৰু মোক কোনে কোনে বেয়া পায়? বেয়া পায় ন? সেই চবেই হাত দেখিছে বেয়া পায়। মই যাওঁগে, নেলাগে
প্ৰথমে সোমাই আহোঁতে জোতাটো পিন্ধি জোতাটো দেখিছেনে ভাল লাগিছেনে নাই এই জাজি প্ৰগ্ৰেম কৰিবলৈ আহোঁ বুলি ভাবোঁতে কেকেটা কৰিবলৈ জোতা এযোৰ দিব নেকি পিন্ধি যাবলৈ কৈছে আছে পিয়ৰ চামৰা বুলি কৈছে পিয়ৰ চামৰা হেল্ল' ক্ৰেক হৈ আছে বস্তু হেল্ল' মই কেকেটাক ক'লো বোলো পিয়ৰ চামৰা কি কৈছে গৰু মৰাৰ আগতে বোলে ছালৰ নাম গৃহস্থ দি থোৱা আছে মই তাকে কেকেটাক কৈছোঁ মই বোলে হেঁচা দিলে মাত ওলাই নাযায়তো প্ৰথমে সেইকাৰণে জোতাযোৰ দেখুৱালোঁ এতিয়া জোতা খুলিম আৰু সকলোকে বিহু শুভেচ্ছা যাচিলোঁ বিহু বুলি ক'লে প্ৰথম 3 দিনৰ কথা কৈছোঁ প্ৰথম দিনাখন কি বুলি কয় গৰু বিহু দ্বিতীয় দিনা কি মানুহৰ বিহু দ্বিতীয় দিনা গোসাঁই বিহু এতিয়া ধেমালিহে কৰোঁ বেয়া নাপাব দেই কোনেও গাত পাতি নল'ব যিসকলক ঘৰত গৰু বুলি মাতে মানে পঢ়া শুনা ভালকৈ নকৰে ল'ৰা ছোৱালীবিলাকক যে গৰু এইটো কয় এনেকৈ কয়নে নকয় সেইসকলক কৈছোঁ গৰু বিহু ওলগ যাচিলোঁ ধেমালি কৰিছোঁ দেই বেয়া নাপাবা মোকো গৰু বুলি মাতিছিলা সৰুতে নাপায় একো কামৰ নহয় বোলে অলগদ্ধ সেইকাৰণে কৈছোঁ যিসকলক গৰু বুলি মাতে সেইকাৰণে গৰু বিহু ওলগ যাচিছোঁ যিসকল মানুহ বুলি ভাবে মানে বিয়া পাতিলে ঘৈণীয়েকে ইমান মাৰকিল নকৰে মেখেলা চেখেলা ধুবলৈ নিদিয়ে তেওঁলোকক মানুহৰ বিহু লগ যাচিছোঁ আকৌ প্ৰেম কৰে নহয় মই যেনেকৈ নেহাক ভাল পাওঁ ধুনু বুলি মাতি নেহাকে ভাল পাওঁ তেনেকৈ ভাল পাই বিয়া হৈ আছাম নাই জানো গিৰিয়েকক যে কলি যা তুমি কিন্তু সোনকালে আহিবা দেই এনেকুৱা ক'লে নেকি এই ধুনু বুলি মাতাই আছাম নাচালে নাই ঘৈণীয়েকে যে গিৰিয়েকক যে গোসাঁই বুলি মাতে তেওঁলোকক গোসাঁই বিহু লগ যাচিছোঁ নেহাক কোনে কোনে ভাল পায় ইমানসকলে নেহাক ভাল পায় বা দেশত সঁচাকৈ পৰিৱৰ্তন আহিলে ইমানসকলে যদি নেহাক ভাল পায় মই গিৰিয়েকটো কেলৈ আছোঁ বাৰু মই কামৰ পৰা আহি পেলাই গিৰিয়েক গলি থাকিব লাগিব আঙুলি মই এইটো জাজিৰ পৰা ফোন কৰা গিৰিয়েকটো ন গতিকে খবৰদাৰ নেহাক চকু নিদিব কিন্তু নিজৰ বুলি নিজৰ নাকৰ প্ৰব্লেমটো লাগে পোনপ্ৰথমে ইয়াতে থকা সকলো গৰুক ক্ষমা কৰিব সকলো মানুহক আমাৰ তৰফৰ পৰা বেহৰবাৰী আত্মীয়ৰ তৰফৰ পৰা অশেষ ধন্যবাদ লগতে ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ মানে আৰু আজিত আমাক আমন্ত্ৰণ জনোৱাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে জানেই আমি কমেডি কৰি ভাল পাওঁ আমি কমেডিক মাজতে জীয়াই থাকিব বিচাৰোঁ মানে সদায় খাই থাকিব লাগে কাৰণ সদায় খাই থাকিলে স্বাস্থ্য ভালে থাকে নহয় জানো আমি কমেডিৰ মাজেৰে হয়তো কিবা এটা আমি কমেডিৰ মাজেৰে ক'বলৈ যাওঁতে কিবা এটা শব্দই মানুহৰ মনত আঘাত দিব পাৰে সেইটো আপোনালোকে আঘাত বুলি নাভাবিব দেই সঁচাকৈ আপোনালোকৰ ওচৰত আমি কমেডি কৰিবৰ কাৰণে আচলতে কমেডি শব্দটো বিৰাট বেয়া কমেডি শব্দটোৱে বেয়া কমেডি আৰে কিমান কমাই দিম চাউলৰ দাম কমাই দিছোঁ দাইলৰ দাম বঢ়াই দিছোঁ চাইকেল বিনা মূল্যত দিছোঁ টিউবৰ দাম বঢ়াই দিছোঁ আজিকালি পেট্ৰলৰ দাম ডিজেলৰ দাম কমাই দিছোঁ গাড়ীৰ দাম বঢ়াই দিছোঁ আজিকালি ছোৱালীবিলাকৰ কাপোৰ পিন্ধাটো কমাই দিছোঁ 1 মিটাৰ কাপোৰ কিনি আনিছে আধা মিটাৰ কাপোৰেৰে বনাই লৈছে আৰু আধা মিটাৰ কাপোৰেৰে টেবুল ক্লথ বনাই দিছোঁ তাতকৈ ইম্পৰ্টেণ্ট হ'ব আজিকালি মহিলাবিলাকৰ শিৰত সেন্দুৰ লোৱাটো কমাই দিছোঁ বাৰু যা হওক আজিকালি মহিলাসকলৰ শিৰত সেন্দুৰ কৰক আমি আকৌ নতুন নামাকৰণ কৰিছোঁ তেওঁলোক মানে বিয়া হোৱা নাথাকে নোহোৱা কিন্তু আজিকালি নাম্বাৰ প্লেট থাকেই নে নাথাকে একো ধৰিবই নোৱাৰে যাওক আপোনালোকে আমাৰ ইয়াতে আমন্ত্ৰণ জনোৱাৰ কাৰণে বহুত ভাল লাগিছে সঁচাকৈ আমাৰ মণিয়ে ক'লে
শিৱসাগৰৰ ৰংঘৰৰ বাকৰিৰ পৰা আমাৰ বিহুৰ উৎপত্তি হৈছিল গতিকে এই শিৱসাগৰবাসী ৰাইজক পোনপ্ৰথমে আমাৰ বেহৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা আকৌ এবাৰ শ্ৰদ্ধা জনাইছোঁ যিটো অঞ্চলৰ পৰা বিহুৰ আৱিৰ্ভাৱ হৈছিল সঁচাকৈ আজি আমি গৌৰৱান্বিত কাৰণ আজি আপোনালোকৰ মাজত আমি আপোনালোকে সদায় দেখা পাই থাকে শিৰত সেন্দুৰ লয় যে সেন্দুৰৰ ফুটটোৰ ৰংটো কিয় ৰঙা জানেনে সকলোৱেতো শিৰত সেন্দুৰ ফুটটোৰ ৰংটো ৰঙাকেই লয় হয়নে নহয় কিয় লয় বাৰু জানেনে নাজানে মইতো ৰিচাৰ্চ এটা পাই গ'লোঁ কাৰণ ৰঙাটো হ'ল ডেঞ্জাৰৰ প্ৰতীক এই যিসকল বিয়া পাতিছে সেইসকলেহে গম পায় হয়নে নহয় মানে এইফালে ছিগনেল পৰি গ'ল মানে আৰু এইফালে ৰেড জাৰি হৈ গ'ল দুইটা ষ্টেজৰ পৰা নাম ইয়াত চব বোৱাৰী আছে এনেকুৱা মিলাই দিব আজি মণিবৰ হাজবেণ্ডো আহিছে অকল উঠি মণিবৰ হাজবেণ্ড হৈছে বাবাটো আহিছে বাবাটো অকল উঠি দিয়া এটা কথা কিন্তু দেই মোৰ দুটা হাজবেণ্ড আছে আমাৰ দুটা হাজবেণ্ড মেইনটেইন কৰিছোঁ এটা পাৰ্চনেল লগতে থাকে আৰু এটা প্ৰফেচনেল এইজনেহে আচল কথাটো গম পাব পঞ্জাৱটো হয়নে হেৰি এই মানে এই আমাৰ ওচৰতে মানে এই ৰেলৱে কলনী যে এই ৰেলৱে কলনীৰ মানে এদিন মই তাত ফুৰিবৰ কাৰণে গ'লোঁ তাত থকা আমাৰ মানে বাইদেউবিলাকে আৰু যিমানখিনি বিবাহিত মহিলা আছে তেখেতসকলে গোটেইবিলাকে নীলৰ ফুটা লৈ আছে পানী অকণ খাই লওক লাগি ধৰিছে কাৰণে কৈছোঁ পানী অকণ খাই লওক খাই লওঁ কথাখিনি কৈ লওঁ বাৰু পানীখিনি খাই কেনেকুৱা পালে পানীখিনি খাই ভালেই পাইছোঁ ভাল মানে কেনেকুৱা মিঠা লাগিছে নেকি মিঠা নাই লগা পানীয়ে লাগিছে মানে ঠিকে আছেনে একদম নৰ্মেল পানী তেতিয়াহ'লে ছাকচেছ মই কিহৰ কাৰণে ডক্টৰে মানে মোক চুগাৰ টেষ্ট কৰিব কৈছে আপোনাৰ চুগাৰ আছে পেচাবত মই খুৱাইছিলোঁ দেখিছোঁ এই চব মানে এইটো মানে চিৰিয়েলতো অশান্তি ইয়াতো মানে তাৰপিছত শুনক এই যেতিয়া মই কলনীটোত গ'লোঁ বাইদেউসকলে মানে নীলৰ ফুটাবিলাক লৈ থাকে মোটামুটি 100জনীমান বাইদেউ দেখিলোঁ গোটেইবিলাকে নীলৰ ফুটাবিলাক লৈ থাকে তাৰপিছত মই সুধিলোঁ বোলে বাইদেউ আচলতে আপোনালোকে ইয়াতে সেন্দুৰৰ ফুট ল'ব লাগে ইয়াতে সেন্দুৰ ল'ব লাগে সেন্দুৰ হ'ল ৰঙা কিন্তু আপোনালোকে নীলৰ ফুটাটো লৈছে কিয় তেতিয়া বাইদেউসকলে মোক ধুনীয়াকৈ ক'লে বোলে ভাইটি আমাৰ দাদাহঁত আমাৰ মানে তোমাৰ দাদাহঁত ৰেলৱেত কাম কৰে ৰঙা ফুট ল'লে ওচৰতে নাচাপে বিহু বুলি এটা বিহু লাগে বাৰু একেলগে নাচিবনে গামোচা বৈছেনে নাই বিহু বুলি আজিকালি বিহু বুলি ক'লে গামোচা নবয় গামোচা কেলকাতাৰ পৰা আহে অসমীয়া বুলি পাহৰি আছে সেইকাৰণে বিহু বুলি গামোচা লৈ পেলাই হেল্ল' এইটো অকণ এৰি দিছে অকণ মাইক্ৰফোনটো হেল্ল' চাউণ্ডৰ মানুহক পইচা কমকৈ দিছে নেকি বাৰু বিহু বুলি গামোচা মানে কেলকাতাৰ পৰা আহে সেইকাৰণে মই বিহু বুলি বিহু এফাকি গা গামোচা লৈ গামোচাতে হে বাচিলে গৰকাতে হে নচুৱাই দুভৰি কলা ফুল লিহিৰি আঙুলিৰ বুল বুলালিনে লিহিৰি আঙুলিৰ বুল হে মৰমৰ দিগাৰে চেনেহৰ বাহিৰে বলিলে পাই বিহু অতি যতনেৰে ৰঙা চোলা পিন্ধি বিহুলৈ আহিবিনে বাট চাই থাকিম
চাই থাকিমে চেৰা 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 এক মুকুট দাদাই 2019 কিবা শিকা কথা আছে এটা কি শিকিলে আপুনি 2019 মানে 2019 মই কি শিকিলোঁ মোক মানে কৈছে যে 2019 আৰম্ভ হোৱাৰ লগে লগে মই কিবা এটা নতুন কৰিম কি কৰিলে কি আৰে 2019 মই বহুত শিকিলোঁ আৰু 2019 ভিতৰত মই বহুত কৰিম মই কি কৰিব তাকে মোৰ ৰাইজৰ আগত কওক আৰে মই কি কৰিম জানিব মই কি শিকিলোঁ আৰু কি কৰিম জানিব মন গৈছে মোৰ ৰাইজৰ মন গৈছে নিজৰ বুলি অ'কে জানিব কাণ ফুলি পিন্ধিব দীঘল জোতা পিন্ধিব পিন্ধিম টিকনি বান্ধিব বান্ধিম তাৰ আগতে চুলিকেইটা উপজাই লওক নিজৰ বুলি হয় নে নহয় আজিকালি মই হাত চাবও জানো নহয় জানেনে অকল বাতিয়ে নচলা হাত চাবও জানো মই মুকুট দাদা হাত চাই দিম নেকি পটককৈ আপোনালোকে যে সহযোগ কৰিব চাই দিম পটককৈ হাতখন দিয়ক ৰাইজে কৈছে আপোনাৰ জীৱনটো বৰ ভাল হে ভালেই বাৰু ৰাহু কেতু একদম জেগাত আছে মাত্ৰ আপুনি কি জীৱনটো বৰ সুখত খাবহে ভোকত খাম বুলি আজিৰ পৰা এসপ্তাহমান আগতে এষ্ট্ৰলজাৰ এজনে কৈছিলে জীৱনটো সুখত খাব বুলি ন অঁ এই জীৱনটো যদি জোঁৱাই ঘৰত পেট পেলাই পেলাই থাকে তাহলে সুখত নাখায় কি দুখত খাব চাই এফালে দিয়ক মাজতে আপুনি কিবা ডাঙৰ দুৰ্ঘটনা এটা পৰা পাইছিলে ন হা মাজতে কিবা ডাঙৰ দুৰ্ঘটনা এটা পৰা পাইছিলে ন অঁ সেইটো কথা কিন্তু এষ্ট্ৰলজাৰজনে কিন্তু কৈছিলে আপুনি ডাঙৰ বস্তু এটা খুন্দা খোৱাৰ কথা আছিলে জানেনে অঁ ডাঙৰ বস্তু এটাক মই খুন্দা খোৱাৰ কথা আছিল মই কিবাকে বচা বুলিও কৈছে অঁ মানে দুৱাৰজনী খুন্দা খোৱাৰ কথা আছিলে কিন্তু মানুহটো ইমান চাপৰ দুৱাৰজনী জানো পায় কেনেকৈ হয়নে নহয় আগতে ওখ হৈ লৈছোঁ তাৰপিছত দুৱাৰজনী খুন্দা খাব এইবাৰ যে বিহুত মণি কিবা দিয়াৰ কথা আছিলে দিলে বিহুত হা? মই ভণ্টিকতো মইতো বহুত বস্তু দিম বুলি ভাবিয়ে আছোঁ আৰু মই দিমো মই ভণ্টিক কি দিছে আৰে ভণ্টিক মই দিমতো তাকে কি দিলে ক বিহুটো খুব গুচিয়ে গ'ল আৰে দিমতো এইবাৰ কি দিলে কি দিলোঁ হা কি দিম মানে কি দিব দিম খোল হা খোল কওক হাতে চাই গঢ়াই দি হাতৰ কামে ধৰো ডিঙি চাই গঢ়াই দিম ডিঙি চাই গঢ়াই দিম তোমাক ঝুমে পিৰি পাহাৰ মজা এইবিলাক গানৰ লগত মিলাই আনিছে হা নহয় সময়ে এইজনী ছোৱালী মই ষ্টেজত কোঠৰ পৰা চাই আছোঁ ৰঙাকে যে পিন্ধি আছিলে তুমি কি ছোৱালীজনীৰ ওপৰত মানে তোমাৰো চকু পৰিছে নহয় আপুনি ছোৱালীজনী চকু পৰিছে কিন্তু তাই ওপৰত অকণমান চাইছোঁ কেন্দ্ৰীয় ফুট এটাও জিলিকি আছে নাই এই কেন্দ্ৰীয় ফুটটো গৰাকী আকৌ এইখিনিতে ৰৈ আছে কিবা এটা কৰিব গ'লে অশান্তি কিয় কৰা মই নেহাল ভাল পালোঁ চাইকেলত উঠাই লৈ গ'লোঁ কিবা এটা চাইছোঁ মই তাইক লৈ এটা সপোন দেখিছোঁ মই ষ্টেজত
তাৰ পৰা নহয় সপোন দেখুৱাওক বাৰু, কিন্তু ৰঙা সেন্দুৰকণৰ মূল কিন্তু দাতা ইয়াত আছেই। ইয়াত তেনেকৈ জাজি ধুনীয়া ধুনীয়া ছোৱালী আছে, তেনেকৈ টিকিব পৰা ধুনীয়া ধুনীয়া বাহুৱাল ডেকাও আছে। হয়নে নহয়? মোৰ এক্সপিৰিয়েঞ্চ আছে নহয়, মই সেইকাৰণে কৈছোঁ। প্ৰেম চেম কৰা ল'ৰা ন সৰুৰ পৰা। বেলেগৰ বেলেগ এক্সপিৰিয়েঞ্চ থাকে, আমাৰ এই প্ৰেমত 2 বছৰীয়া এক্সপিৰিয়েঞ্চ আছে। হেৰি মই ছোৱালীজনীক লৈ কথা এটা ভাবিছোঁ। ছোৱালীজনীক লৈ নে বোৱাৰীজনীক লৈ? বেলেগৰ কাৰণে বোৱাৰী, বেলেগৰ কাৰণে ঘৰণী, মোৰ কাৰণে ছোৱালী। আচ্ছা, কি ভাবিছে? কিবা এটা মানে ভাবিছোঁ, মই ক'ব নোৱাৰোঁ। একো কৈ দিয়ক। তুমি মই